দেখিছো ইয়াৰ সুদূৰ আৰৱৰ পৰা অহা আজামদেউ ফকীৰে এবিধ ফুলৰ বীজ ৰোপণ কৰি তোমাৰ বুকুত এক নতুন ফুলৰ উৎপত্তি কৰিছিল। সেইবিধ পুষ্প নাম যাৰ জিকিৰ। চাহগছৰ কোমল পাতত বুধবাৰ মাদলৰ চেৱত চামিলিৰ নাচৰ ছন্দ গিয়া সত্য পুষ্পিতা ঝুমৈ। পঞ্চনদীৰ সিপাৰৰ পৰা আহি টেগ বাহাদুৰে এক নতুন ফুলৰ বীজ ৰোপণ কৰিছে। কি ফুল বাৰু? এয়া সংস্কৃতিৰ সম্বন্ধ গঢ়িব খোজা নেপালী ভাই ভনীটি।
কচুৱাই মন্দি উৰুৱাই চতুৰ সংক্ৰান্তিৰ যৌৱনৰ বনত উঠে নতুনৰ সেৱা সেই জোৱাৰতীৰ চৌদিশে সিঁচৰিত হৈ থকা এইবিধবোৰ সমূহ জনগোষ্ঠীৰ প্ৰাণৰো প্ৰাণৰ মনৰো মনৰ বৰ অসমৰ অসমীয়াৰ অতিকৈ আপোন হিয়াৰা মুঠু ৰঙালী বিহুটি ইমান সুগন্ধি পুষ্পেৰে সুশোভিত তোমাৰ ফুলনি কিন্তু সকলো সুবাস আজি নোহোৱা হ'ল বিষাক্ত সমীৰণে সকলোবোৰ ফুল আজি মোৰ পৰা আঁতৰাই নিব ধৰিছে এতিয়া আৰু নোৱাৰে সেউজী তোমাৰ মোৰ প্ৰেমৰ বন্ধনে সকলো প্ৰতিৰোধ কৰিব তোমাৰ ফুলনিৰ পৰা দুষ্কৃতিয়ে ডালবোৰহে নিছে মূল গছক উভালিব পৰা নাই গতিকে মই সেই মূল গছকে সম্বল কৰি সকলো ফুলৰ ঘাই সুতি ৰোধ কৰি সৌখন বৈ থকা চিৰপ্ৰবাহিনী লুইতৰ পাৰত সমূহ জনগোষ্ঠীক থিয় কৰাই গঢ়িব লাগিব এক নৱবিপ্লৱৰ সূচনা ব'লা কামত সমগ্ৰসৰ ব'লা प्रतिबंधक মই চিনিছলে বাৰু তই তাৰ চক্ৰ বেহুৰ মাজত আছে তুমি খেউচি গুৰুজৰ পৰা আঁতৰাই কৰিম তোমাক গ্ৰাম তেন্তে মই তোমাক মোৰ তীক্ষ্ণ বা নিক্ষেপ কৰিলো ডাৱৰ পাৰিলে গতিৰোধ কৰা
পরিবার। এতিয়া তুমি মুক্ত। আমাৰ প্ৰেমৰ এনাজৰী কোনেও ছিঙিব নোৱাৰে আৰু নোৱাৰে তোমাৰ বাৰে বৰণীয়া ফুলবোৰ বিভেদ কৰিব। মই সৰুজে কৈছো, হে মৰমী মানুহ, আপোনালোকৰ মনৰ ডাৱৰবোৰ আঁতৰাই লওক। মই আহিছো সমূহ জনগোষ্ঠীৰ সংস্কৃতিৰ বাৰ্তাবাহক হৈ, একেখন আকাশৰ তলত সমবেত হৈ সেউজীৰ মুখত হাঁহি বিৰিঙাবলৈ। গতিকে আহক, জাতি ধৰ্ম ভাষাৰ ভেদাভেদৰ প্ৰাচীৰ ভাঙি এখন সুন্দৰ দেশৰ মানচিত্ৰ আঁকো।